মই এজন মানুহক বহুত বেছি ধন্যবাদ জনাম। তেখেত হৈছে বৈকুণ্ঠ প্ৰিন্স পাঠক। তেখেতে কুঁহিহাতৰ দৰে অসভ্য চৰিত্ৰহীনাক নাকি লগাবাক লগি ওলাই আহিছে। যিয়ে নহওক এতিয়া মই তেখেতৰ কিছুমান মন্তব্য শুনাম আপোনালোকক। আৰু বিজুমণি হাতৰ দৰে মানুহক ন্যায় দিবক লগি ওলাই আহিছে। নিজৰ জীৱন ত্যাগ কৰাৰ কথা কৈছে তেখেতে। শুনি লওক। মোৰ নাম মেনশ্যন কৰি লিখা হৈছে যে বৈকুণ্ঠ প্ৰিন্স পাঠক ডাঙৰীয়া, আপোনালোকৰ এটা সংগঠন আছে, আপোনালোকলৈ পত্ৰ প্ৰেৰণ কৰিলো, আপোনালোকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। সেইটো সময়ত বিহু আছিল, সেইটো সময়ত আমাৰ ঘৰৰ মানুহ ঢুকাইছিল, গতিকে মই তাত ব্যস্ত আছো। তাৰপিছত মই এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলো যে আমি পৰৱৰ্তী সময়ত আমাৰ সভাপতি সম্পাদকসকলৰ লগত আলোচনা কৰি আমি ইয়াৰ ওপৰত কি ধৰণে কি কৰিব পাৰি আমি চাই ল'ম। জাষ্ট এটা ৰিপ্লাই দিয়াৰ পাছতেই মোলৈ মেছেজ আহিল, ফোন আহিল, বাৰে বাৰে মোক আওপকীয়াকৈ দমো দিয়া হ'ল যে কোৰ্টত লগ পাম, আমুক কৰিলে তামুক কৰিলে। চাওক, এইবোৰ ব্যক্তিগত কথাত আপোনালোক নোসোমাব। যিবোৰ ব্যক্তিগত কথাই সমাজ শেষ কৰিব পাৰে, ল'ৰা ছোৱালীৰ ভৱিষ্যত শেষ কৰিব পাৰে, সেইবোৰ কথাত নদী আৰু নাৰী জাগ্ৰত শক্তি অসম সোমাব। আৰু নদী আৰু নাৰী জাগ্ৰত শক্তি অসমক হোৱাটছআপ গ্ৰুপ বুলি ইউটিউবাৰ গৰাকীয়ে উল্লেখ কৰিব বিচাৰিছে আৰু বহুত বেয়া বেয়া শব্দ ব্যৱহাৰ কৰিছে। বাৰু যিয়ে নহওক, এতিয়া কথাটো হ'ল আমাৰ বিশেষ কাৰো নাই। যিগৰাকী ইউটিউবাৰৰ কথা কৈ আছো, যিগৰাকী কামাণ্ডো ইউটিউবাৰৰ কথা কৈ আছো, তেওঁ ভিডিঅ' এটা সময়ত আমিও চাইছো, আমিও লাইক কৰিছো, আমিও শ্বেয়াৰ কৰিছো। কিমান ধুনীয়া মটিভেশ্যন কথা আমিও চাইছিলো, বহুত ভিডিঅ' চাইছো, ভিডিঅ' ছাবস্ক্ৰাইব কৰি থোৱা আছে। মই আকৌ মুখা পিন্ধা মানুহ নহয়। মোৰ জীৱনত যিবোৰ ঘটি গৈছে সেইবোৰ মই কৈছো, মই ৰাইজৰ আগত কৈছো। আৰু মোৰ ভুল হলে মই একচেপ্ট কৰো। মই এটা ভুল কৰিছো, তাৰ বাবে মই ৰাইজৰ ওচৰত বাৰে বাৰে ক্ষমা বিচাৰি আছো। সেইটো আপোনালোকে চবেই জানে। আন্দোলনৰ পিছত মই ৰাজনীতি জইন কৰিম। এতিয়া কথাটো হ'ল ব্যক্তি বিশেষ নহয়। আৰু এই পৰকীয়া প্ৰেম এনেধৰণৰ মানুহবিলাকক নাকি লগাব পাৰিব এজন মানুহে, সেইজন আছে প্ৰেম কৰক, কোনো আপত্তি নাই, কিন্তু প্ৰেমৰ নামত নিজক কাৰোবাৰ জীৱন ধ্বংস হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। কাৰণ তেখেতৰ ল'ৰা ছোৱালী আছে, এজনী সৰু বাচ্ছা আছে। তো সেই তেখেতৰ দৰে মানুহ এজনক কুহিয়ে এখন সংসাৰ ধ্বংস কৰাটো কেতিয়াও আমি নিবিচাৰোঁ বা কেতিয়াও ভাল নাপাওঁ আমি। এতিয়া এখেতে হেমন্ত বিশ্ব শৰ্মাক ৰিকুৱেষ্ট কৰিছে বাৰু এইটো ক্ষেত্ৰত ভাল লাগিছে। যেনেকে এটা দিনত ডাম্পাৰৰ বিৰুদ্ধে তেওঁ এটা কথা কৈছিল যে ডাম্পাৰখিনি কালিৰ পৰা স্পীড কমাই দিয়া হ'ব, পৰীক্ষা কৰা হ'ব। লগে লগে আৰক্ষী বিভাগে ডাম্পাৰ ৰাস্তাত উঠাই চকা পৰীক্ষা কৰি আছে, কিমান স্পীড আছে চকাৰ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰো বুলি ক'লে পাৰিব, আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত সিমানখিনি দম আছে। অসমৰ এনেকুৱা এজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁ কৰো বুলি ভাবিলে কৰি দেখাব পাৰে। তৰুণ গগৈ, তাৰপিছত হিমন্ত বিশ্ব শৰ্মা। তৰুণ গগৈ আন্ধাৰৰ পৰা সমাজখন পোহৰলৈ আনিছিলে, আপোনালোকে এইবিলাক জানে, এইটো মিছা কথা কৈ লাভ নাই। ঠিক তেনেকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁৰ কথা হ'ল অকণমান এখেত অলপ কংগ্ৰেছৰ মানুহ, আৰু তেখেতে অলপ হয়তো ৰাজনীতিকত টানিছে। ৰাজনীতিকত টানিব নালাগে, এই ক্ষেত্ৰতো অলপ বেলেগ টাইপ বাৰু। যেনে ইমান ৰিক্স লৈ তেওঁ কাম কৰি আছে, বহুত তেওঁ ৰিক্স লৈছে জীৱনত। চেম কণ্ডিশ্যন আমাৰ হৈ গৈছে এতিয়া। আমি হেনো ব্যক্তিগত কথাত মাত মাতো। কিয় আমাৰ ব্যক্তিগত কথাত? কোনোবা যদি আইনী প্ৰক্ৰিয়াৰে ডিভৰ্চ হৈছে, তাৰ পিছত আমি তাত গৈ মাত মাতিবলগীয়া কিবা কথা আছে নেকি? আমাৰ কেতিয়াও কথা নাই। কাৰোবাৰ হাজবেণ্ড ৱাইফৰ মাজত মনোমালিন্য ঘটিব পাৰে, বেয়া হ'ব পাৰে, কিবা হ'ব পাৰে। আমাৰ কথাটো হ'ল যে আমি যিখন মেমৰেণ্ডাম দিছো যে পত্নী আৰু স্বামীৰ মাজত কোনো ছোৱালী বা বোৱাৰী সোমাব নোৱাৰিব। যিদিনাৰ পৰা ডিভৰ্চ দিব, যাৰ চাকৰি আছে তেওঁ মেইনটেনেঞ্চ দিব লাগিব ল'ৰা ছোৱালীৰ পঢ়া শুনা খৰচৰ কাৰণে। আৰু ঘৰৰ মানুহে ছোৱালী হওক, এটা কথা কওঁ, বৈকুণ্ঠ প্ৰিন্সক মই কেতিয়াও ভাল পোৱা নাছিলোঁ, কিন্তু এই ক্ষেত্ৰটোত যেনেকৈ লাগিছে বা তেখেত নিজৰ জীৱন পৰ্যন্ত শেষ কৰি দিম বুলি কৈছে, এটা সঁচা কথাৰ কাৰণে। কিন্তু সেইটো কথাত মোৰ বহুত বেছি ভাল লাগিছে তেখেতক। তেনেকুৱা কাম কৰা মানুহক সকলোৰে ভাল লাগিব আৰু সকলোৱে ভাল পাব। অত্যাচাৰ কৰিব নোৱাৰে, পুৰুষসকলো সমানে নিৰ্যাতিত হৈ আছে। এই কেছটোত চাব দেই, তেওঁলোকে মোক বুজাইছে যে ব্যক্তিগত কথা আপুনি নোসোমাব, আমুক তামুক। মইতো সোমোৱাই নাই, নিজে মোৰ বিষয়ে লিখি লৈছে। আৰু ব্যক্তিগত কথাতনো সোমাব লাগে আমাৰ কি আছে? কাৰো একো নাই। মানুহৰ কাজিয়া লাগে, কিবা লাগে, কিন্তু ইয়াত এটা ইহঁতৰ মাজতে এজন বাচ্ছাৰ জীৱনটো ধ্বংস হৈ আছে। সেইটোৰ কাৰণে লাগিব লগা কিন্তু কথা আছে। এইকাৰণে কৈছোঁ, শিশু আমাৰ ভৱিষ্যত বুলি কয়, তো সিহঁতৰ কাৰণে লাগিবই লাগিব। সন্মান নালাগে, মই ভিডিঅ' বনাই সন্মান বিচাৰি ফুৰা মানুহ নহয়। মোক গামোচা নালাগে, মই প্ৰতিটো মঞ্চত কওঁ মোক গামোচা নিদিব। এই চব মোক
ভিডিঅ' বনাইছে আপোনালোকৰ পৰা বা লাগিব পাৰে আমি চিধা কথা কোৱা মানুহ চিধাকেই মৰিম আৰু যদি মৰিব লগা আছে মৰিবলৈ কোনো কথা অলপ দিনৰ আগত এজন ইউটিউবাৰৰ বিৰুদ্ধে মই কৈছিলোঁ মোৰ ভিডিঅ'টো উঠাই দিছে ঠিক আছে একো নাই সঁচা হৈ মাত মাতি যামেই ভয় ভাবো কি আজি যদি মই এইটো কেছৰ পিছত যদি মোৰ যদি মৃত্যু হয় তেনেহ'লে মই গম পাম যে এওঁলোক দুজনেই জড়িত হৈ আছে ভয় ভাবো কি অলপ দিনৰ আগত এই আৰক্ষী বিষয়াজনে মোৰ পৰিয়ালৰ মানুহকো তেওঁ নিজে মেছেজ দিছে যে কেনেকুৱা পালে ড'জটো সুধিব আৰক্ষী সঞ্চালক প্ৰধান মহোদয় এতিয়ালৈকে সেইজন আৰক্ষী বিষয়াক আপোনালোকে এৰেষ্ট আমাৰ বহুত পুলিচ বিষয়াই মানে কি কৰে নিজৰ মানে ড্ৰেছযোৰৰ পাৱাৰ দেখুৱায় আৰু কিন্তু তেনেকুৱা নহয় আপোনাৰ ড্ৰেছযোৰত থাকিল কাৰণে যি টি কৰিব পাৰিব নেকি যি মন যায় তাকে কৰিব পাৰিব নেকি তেনেকুৱা টাইপ হৈছে বৈকুণ্ঠ প্ৰিন্সসকলে সেইটোৱেই দেখুৱাইছে আৰু মানে সেইটোৱে ভয় ভাবুকি দিছে আৰু কোৰ্টত লগ পাম কিবা কৰিম আচলতে এইবোৰ হোৱাটো আটাইতকৈ দুখৰ কথা আৰু বৈকুণ্ঠ প্ৰিন্সই আৰু বহুত কথা ক'ব আপোনালোকে শুনক কৰিব পৰা আৰু ইণ্টাৰেষ্টিং কথা মই বহুত কোনোবা আৰক্ষীৰ বিষয়ে যদি কেতিয়াবা মাতো দুই এজন আৰক্ষী বিষয়ে ফোন কৰি কয় যে বৈকুণ্ঠ তেওঁ এনেকুৱা কথা তেওঁ বহুত বেয়া মানুহ নহয় দেই তেওঁ ভাল মানুহে ফচুৱা হৈছে কিন্তু এই দুগৰাকী আৰক্ষীৰ হৈ মাত মাতোতে অসমৰ আধা সংখ্যক বুলি ক'ব পাৰি চবেই কিন্তু কোনেও কৈছে যে এওঁলোক প্ৰকৃততে বেয়া আচলতে বহুত পুলিচ বিষয়াই কৈছে মানে ইহঁত বেয়া বুলি তো ভাবক আপোনালোকে এই দুইজনীৰ কথা যে বহুত পুলিচ বিষয়াই কৈছে যে ইহঁত মানে সঁচাকৈ বেয়া ইহঁতৰ প্ৰতি আৰু বেলেগকৈ ভিডিঅ' বনাওক বা মাতক বা আমি আছোঁ তেনেকুৱা টাইপৰ বেয়া বুলি উপস্থাপন কৰিবলৈ গৈছে মোৰ এগেইনষ্টত লিখা দিছে মোৰ নাম লিখা নাই মইতো নাম কোৱা নাই এতিয়ালৈকে মই ইউটিউবাৰ বুলিয়ে কৈ আছোঁ মোৰ মই এখেতৰ পষ্টবিলাক চাইছোঁ বাৰু মই যেনেকৈ এখেতৰ পষ্টবিলাক মই চাইছোঁ গোটেই চোৱাৰ পিছত মই এটা কথা গম পাইছোঁ খালি কি ইউটিউবাৰ বুলিহে মানে কৈছে কিন্তু কাৰো নাম কোৱা নাই পাহি কিবা কিবি কুহি চুহি এইবিলাক কোৱা নাই কেতিয়াও তেখেতৰ পেজটো চালে এতিয়াও গম পাব আপোনালোকে লিখি আছোঁ তেনেকৈ আপোনালোকে চাই ল'ব মই কাৰো নাম মেনশ্যন কৰা নাই মেনশ্যন কৰিছে বেলেগ কথা মই কাৰো নাম মেনশ্যন কৰা নাই এগৰাকী সহজ সৰল ছোৱালীক বাধ্য কৰাইছে এগৰাকী ইউটিউবাৰে ফোন কৰি কৈছে যে আমি তিনিওজন একেলগে থাকিম এইখন সমাজ হ'ব আচলতে আমাৰ হিন্দু ধৰ্মত আজিকালি মুছলমান মানুহে এইবিলাক নকৰে বাৰু এইবিলাক আমাৰ ক্ষেত্ৰত নাইয়ে দুজনী তিনিজনী একেলগে ৰাখা এইটো আমাৰ আছে জানো কুহিয়ে মানে তেনেকৈ কৈছে আমি তিনিওজন একেলগে থাকিম বা আচ্ছা চৰি ছোৱালী দেই আমাৰ হিন্দুৰ সমাজত এনেকুৱা কেতিয়াও নহয় এইটো ব্যক্তিগতভাৱে কেতিয়াও এই কথাটো গ্ৰহণযোগ্যতা প্ৰেম হ'ব পাৰে আপোনালোকৰ মাজত প্ৰেম থাকিব পাৰে আৰু এইটো এনেকুৱা গেহেৰা প্ৰেম আপোনালোকৰ তাৰমানে ইয়াক কোনেও ছিঙিব নোৱাৰে সেইটো কথা গম পাই গৈছোঁ আপোনালোকৰ লাজ বুলি কোৱা বস্তু নাই আমাৰ জীৱনটো দুদিনীয়া মই বাৰে বাৰে কৈছোঁ আপোনালোকৰ যদি মানে বেয়া লাগিছে সেই সহজ সৰল ছোৱালীজনী আৰু সেই ব্যাকুম আৰক্ষী বিষয়াজনৰ যদি আপোনালোকৰ বেয়া লাগিছে আপোনালোকে আইনীভাৱে ডিভ'ৰ্চ লৈ আপোনালোকে সমাজৰ পৰা ধুনীয়াকৈ আপোনালোকে বিদায় লৈছে আপোনালোকৰ কোৰ্ট কেছ চলিছে তাত ক'ব লগা নাই আমাৰ খংটো ক'ত উঠিছে যেতিয়া আমি কল ৰেকৰ্ডিং এটা শুনিছোঁ আৰু বাৰে বাৰে কয় ইয়াৰ অন্তৰালত আৰু বহুত বিষয় আছে কিবা আছে মোৰ প্ৰশ্নটো হ'ল যে এগৰাকী হাজবেণ্ড আৰু ৱাইফৰ মাজত এগৰাকী ছোৱালীৰ এণ্টি কি কাৰণে আৰু এইখিনি কথা কৈ যদি মোৰ বিপদ হয় ভগ মই অসমৰ ৰাইজক পুনৰবাৰ কৈছোঁ মোৰ যদি কেতিয়াবা বিপদ হয় আপোনালোক আগুৱাই আহিব হাজাৰ হাজাৰ নাৰীয়ে কান্দি আছে আজি ঘৰত আজি এটা কথা কওঁ সঁচা কথাৰ কাৰণে প্ৰতিজন মানুহ ওলাই আহিব ৰাস্তাত ওলাব লাগিলেও ওলাই আহিব কিন্তু মিছা কথাৰ কাৰণে ওলাই নাহিব আৰু বৈকুণ্ঠই সঁচা কথা কৈছে তাৰ কাৰণে প্ৰতিজন মানুহে ভাল ভাল কমেণ্ট বা ভাল ভাল শুভেচ্ছা জনাই যে লাগি থাকক আপুনি আৰু প্ৰতিজন মানুহ ওলাই আহিব তাৰ বিশ্বাস আমাৰ আছে হাজাৰ হাজাৰ পুৰুষে কান্দি আছে সমানে আৰু তেওঁ লিখিছে মোৰ বাৰ বিষয়ে আৰে মই অপেন কৈ আছোঁ আপোনাক মোৰ বিষয়ে লিখিছে মই কৰিছোঁ কিন্তু আপুনি যিদৰে লিখিছে মই যে আপোনাক যে উত্তৰ দিলোঁ যে মই এনেকুৱা আছিলোঁ 100গৰাকী নাৰী এনেকুৱা সেই কথাটো মই আপোনাক কি মেনশ্যন কৰি কেনেকুৱা ধৰণৰ সুৰত কৈছোঁ অলপ এইটো আছে এইটো নাই কাৰণেতো আপুনি এইবিলাক কাম কৰি আছে আৰু মই ভিউৱাৰ্ছসকলকো ক'ম তেওঁলোকৰ পৰিয়ালক তেওঁলোকৰ ভনীয়েক কোনোবা বিয়া হৈ গৈছে কিবা আছে এইবিলাক মানুহক একো নাটানিব কাৰণ তেওঁলোকৰ এটা বেলেগ চেপ্টাৰ এইগৰাকী এটা বেলেগ সেইটো ৰিকুৱেষ্ট ময়ো কৰোঁ সকলোকে মোৰ কোনোবাই যদি ভিডিঅ' চাই মই কিয় কৈছোঁ তেখেতে এতিয়া নতুনকৈ এখন সংসাৰ কৰিব গৈ আছে আৰু ইমান বছৰ প্ৰেম কৰি সিহঁতৰ সংসাৰখন বৰ ধুনীয়া হওক আৰু ভাল হওক তাত যেন কোনেও বেয়া কমেণ্ট বা বেয়া কথা নকয় বা বায়েকৰ কোনো ধৰণৰ কথা যেন সিহঁতৰ ভিডিঅ'ত বা সিহঁতৰ পাৰ্চনেলি জীৱনত নানে সেইটো ৰিকুৱেষ্ট আপোনালোকক
বা বৈকুণ্ঠই সেইটোৱে কৈছে। তেওঁ মোক অকলে লগ কৰিব মাতিছে, মই যাম অকলে লগ কৰিবলৈ। মোক মাৰিব মাৰক, তেওঁ আৰক্ষীৰ পোছাকত দম আছে থাকক, মই যাম। মোক যদি এইখিনি কৰিব লগা আছে কৰক, মোৰ একো আপত্তি নাই। মই যদি সমাজৰ ভাল কাম কৰি পেলাই মৰিব আছে মৰি যাম। কিন্তু কথাটো হ'ল যে এনেকুৱা ধৰণৰ আপোনাক কেনেকৈ মাৰিব আৰু কেনেকৈ পাৰিব? অসমত চলিবলৈ দিয়া নহ'ব। নদী আৰু নাৰী জাগ্ৰত শক্তি অসমলৈ বিশেষ বেছি আকৌ নকওঁ বাৰু, মানুহবোৰে বিবেচনাটো কৰাটো উচিত বা যোনে ভুক্তভোগী ন্যায় পোৱাটো আমি বিচাৰোঁ, আৰু যোনে বেয়া কাম কৰিছে তাই শাস্তি পোৱাটো বিচাৰোঁ, সেইটোৱে।